Hello guys, welcome to back my YouTube channel. হিমাংশু'ভ্লগ লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আকৌ লগৰজনৰ ঘৰলৈ আহিলো। লগৰজনৰ এটা অকেজন আছে। আহক অকেজনটো কি চাওঁ আমি। ব্লগ তলত চাওঁগে কি হৈ আছে। আজি মোৰ লগৰজনৰ ভতিজাকৰ বাৰ্থডে মানে সম্পূৰ্ণ এবছৰ হৈছে বাৰ্থডে। লগৰজনৰ ভতিজাক মানে মোৰো ভতিজাক দিয়কচোন, তাৰ কাৰণে গৈছিলোঁ। দায়েক মাক দতিয়েক নাতিয়েক ফটোমাত ব্যস্ত হৈ আছে। দতিয়েকে নাতিয়েকক সহাবলৈ হৈছে, নাহাহে নাতিয়েকে আৰু বাপেকে ফটোমাত ব্যস্ত। ৰাতিপুৱা সময়ত কেক কাটিবৰ সময়ত ইমান মানুহ নাছিলে, তথাপিও পাছলৈ মানুহ আহিলে বাৰু। সেই সময়ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ লাষ্টত। বাপেকে মিচিক হাঁহি আছে। কেক দুটা কিন্তু দদায়েকে বনাই দিছে, ভতিজাকলে মৰমত বনাই দিছে। বাপেকে বুঢ়া হাঁহি আছে মিচিক অকণমানি মৰম লগা ভতিজাটো। সকলোৱে আশীৰ্বাদ কৰিব আমাৰ ভতিজাটোক যাতে সোনকালে ডাঙৰ হৈ যায়। নহ'লে দদায়েকে ফটো মাত ব্যস্ত, দতিয়েকে মিচিক হাঁহি আছে বাৰু। মানে আইতাকে পায়স বনাই দিছিলে, মানে দদায়েকে ধুনীয়াকৈ পায়স ভাগ কৰি আছে। পায়স কেক ভাগ কৰি আছে দদায়েকে। এয়া আইতাকে বনোৱা পায়স, খাবলৈ বহুত ভাল হৈছিলে। মানে দদায়েকে সজাই আছে প্লেট, পায়স, বনিয়া আৰু কেক। লগতে ময়ো লাগি দিছোঁ, খালি মই নেদেখালোঁ, নিজক দেখাবলৈ লাজ লাগিলে সেইকাৰণে। এইফালে আমাৰ খানা ৰেডি, ভাত, এইপিনে মিক্স ভাজি আৰু আছে আপোনাৰ এইপিনে ব্ৰইলাৰ মাংস গ্ৰেভি, এইপিনে মুড়ি ঘণ্টা বনাইছিলে, তাৰপৰা এইপিনে কাবেলি বুট দি বনাইছিলে পনীৰ, তাৰপৰা এইপিনে আছে দালি আৰু এটা বস্তু আছে দেখাই আছোঁ ৰ'ব। আৰু এটা বস্তু আছে এইটো বস্তু আছে চিলি ফিছ। সেইফালে সকলোৱে খানা খাই আছে। তাৰপৰা দতিয়েকে বিলাই আছে সাঁজ। বহুত ধুনীয়া সাঁজ বনাই দিয়ে মায়ে, একদম মিঠা সাঁজ। এবাৰ খালে আৰু খাব মন যাব আপোনালোকৰ। এইফালে খানা বহুত ধুনীয়া হৈছিলে। আৰু এইপিনে আইতাকে অকণমানকৈ সাঁজটো দি আছে আৰু ভিডিঅ' কৰা নহ'ল, বেছি কাম থকা ওলোৱাৰ বাবে ভিডিঅ' কৰিব নোৱাৰিলোঁগৈ। লাষ্টত ভিডিঅ' কৰিব নোৱাৰিলোঁগৈ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।